আসসালামু আলাইকুম মোৰ সন্মানীয় ভিউয়ার্স আপোনালোকৰ আগত আকৌ এটা পুনৰাই সেম ঘটনা যে এজন অসহায় ব্যক্তিৰ যি মৰ্মান্তিক ঘটনা এই ঘটনা সম্পৰ্কে আপোনালোকৰ লগত অলপ শেয়াৰ কৰিব বিচাৰি আছো যিজন আমাৰ লগত উপস্থিত আছে মই আগতে এই কোট আছো আমি লোকেশনটো পোনপ্ৰথমে দি লৈছো আপোনালোকক এইটো হৈছে আমাৰ হুজাই জিলাৰ মুৰাজাৰৰ পদুমনি ঠিক আছে নাৰ কিবা বেলেগ পৰিচয় আছে আমাৰ হুজাই জিলাৰ মুৰাজাৰৰ পদুমনিত কিয় আহিছো আমি ইয়াত কিয় তেখেতসকলে আমাক মাতিছে আৰু ঘটনাৰ হবিহে আপোনালোকক দিম আমি এতিয়া কথা হল প্ৰিয় ভিউয়াৰ্স আপোনালোকে জানে যেতিয়াই মানুহ অসহায়ৰ সীমা চেৰাই যায় মানুহৰ যেতিয়া একেবাৰে তাৰ মানে ধৰাৰ কোনো ঢাল নাথাকে তেতিয়া মানুহে কয় যে কন্টেন্ট ক্ৰিয়েটৰ সকলক মাতে বা ভিডিও ক্ৰিয়েটৰ সকলক মাতে যে আমি অনলাইনত দি দিও যে মানুহে যাতে আমাক কিবা এটা সহায় কৰে কাৰণ এই সেম পদ্ধতিত আমি ভিডিও বনাই আছো অসহায় মানুহৰ ওচৰত আমি যাও ভিডিও বনাই মানুহক দি থাকো আৰু আপোনালোকৰ সহায় সহযোগত তেখেতসকলে কিবা নহয় কিবা এটা উপকৃত হয় বুলি আমি গম পাইছো সেম পুনৰাবৃত্তি এইবাৰো আপোনালোকৰ ওচৰত এনেকুৱা এটা পৰিস্থিতি বা ঘটনা লৈ পেলাই আহিছো যেটো ঘটনা আপোনালোকে শুনিলে আপোনালোকৰ দুখ লাগিব বেয়া লাগিব আৰু দোয়া কৰিব যাতে বেলেগ মানুহৰ লগত যাতে আল্লাহ তেনেকুৱা নকৰক আৰু এইজন মানুহৰ এই ঘটনাটোৰ বিষয়ে আপোনালোকক বৰ্ণনা কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিম বিনম্ৰতাৰে যাতে আপোনালোকে এই ভিডিওটো এটা শেয়াৰ কৰি দিয়ে কাৰণ এনেকুৱা মানুহৰ সহায়ৰ দৰকাৰ আছে এনেকুৱা মানুহৰ আপোনালোকৰ সহযোগিতাৰ জৰুৰত আছে কাৰণ এনেকুৱা মানুহ যিজন মানুহে চলাফুৰা কৰিব নোৱাৰে এক টকা ইনকাম কৰিব নোৱাৰে বয়সস্থ দেউতাকে এই মানুহজনৰ পুৰুষপাল দি আছে বা চলাবলগীয়া হৈ আছে গতিকে এনেকুৱা এটা পৰিস্থিতিত মই দেখুৱাম আপোনালোকক প্ৰিয় ভিউয়াৰ্স আপোনালোকক দেখুৱাম তেখেতৰ দেউতাকক দেখুৱাম তেখেতৰ বেমাৰৰ সম্পৰ্কে দেখুৱাম লৰা ছোৱালী সম্পৰ্কে দেখুৱাম মই আগতে কথাখিনি কোৱাৰ উদ্দেশ্যখিনি হল বৰ্ণনাটোহে দি আছো আপোনালোকে যাতে বুজি পায় যে ঘটনাটো কৰ মানুহজন কোন কি সমস্যা এই বস্তুখিনি কোৱাৰ কাৰণে মই পোনপ্ৰথমে কৈ লৈছো যাতে আপোনালোকে এইটো বস্তু খেয়াল কৰে যাতে এনেকুৱা ধৰণৰ মানুহৰ যদি ভিডিও আপোনালোকৰ ওচৰলৈ যায় আপোনালোকে দয়া কৰি এনেকুৱা ভিডিওবোৰত লাইক কৰি দিব সৰি শেয়াৰ কৰি দিব লাইকৰ দৰকাৰ নাই শেয়াৰ কৰি দিব যাতে এনেকুৱা মানুহৰ ভিডিওবোৰ এনেকুৱা ঠাইত যাতে আপোনালোকে পঠিয়াব পাৰে যিবোৰ মানুহৰ ওচৰত গলে এনেকুৱা অসহায় ব্যক্তিসকলে যাতে অলপ সহায় কৰিব পাৰে সহায় অলপ পায় ফ্যামিলিৰ কাৰণে যাতে উপকাৰ হয় এতিয়া মই তেখেতসকলৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম কি সমস্যাৰ কাৰণে আমাক মাতি আনিছে ইয়াত কি অসুবিধা ভাই আপনি भाई हमारे तो अभी दिखलो गो भाई अभी आगे भाई बुढ़ा सा कापड़ दुकान रोया रोया बारो कुटी कुटी बच्चे फाली तम पड़ती अभी सब के से 1 টাকা সাহায্য চাইছি না না আজ ভাই 5-6 বছর তো ভাই আমার একবারে রাস্তা সি উঠে উঠে দেখে বুকে গরু জেলা খাটিয়ালে ভাই রক্ত বেরোলা বুকে দিতে দা রক্ত যা সেটার হসপিটাল লিখলো ভাই 3টা পরীক্ষা কইছে 80 থেকে 90,000 টাকা লাগে ভাই পয়সা লাগে বাড়িয়া না ভাই ও আমার বুড়া বাবা আমার আছি রাখা বুঝি ওর গুরু তাগুন বালিত রে ভাই কি কম প্ৰিয় ভিউয়াৰ্স আপোনালোকে দেখিলেই মোৰ সন্মানীয় ৰাইজসকল মোৰ দয়াৰ ৰাইজসকল আপোনালোকে এটা অনুৰোধ কৰিম এই যে মানুহজনক দেখিছে এইটো বৰিৰ যি কন্ডিশন এই সৰু সৰু লৰা ছোৱালীক আপোনালোকে দেখি আছে এইখিনি লৈ প্লাই এইখিনি ফ্যামিলি হৈ প্লাই মানুহজনে এতিয়া একো কৰিব নোৱাৰে বিছনাত শুই থাকিবলগীয়া পৰিৱেশ গতিকে আপোনালোকে যদি এনেকুৱা এটা মানুহক এনেকুৱা এজন মানুহক যদি আপোনালোকে সহায় কৰে আপোনালোকৰ সহায়টো যত স্থানত যাব উপকৃত হ'ব আপোনালোকে যিটো দলে দিলে তাৰ মানে 1 টকা দিলে 70 টকাৰ ফায়দা হয় এনেকুৱা ঠাইত আপোনালোকৰ সহায়টো পাব গতিকে মই তেখেতসকলৰ ফোন নাম্বাৰ তেখেতসকলৰ একাউন্ট নাম্বাৰ বা স্ক্যানাৰ যি পাও আমি ভিডিও লগাই দিম আপোনালোকে তেখেতসকলৰ লগত কথা কৈ আলোচনা কৰি আপোনালোকৰ যদি দয়া লাগে আপোনালোকৰ যদি ভাল লাগে এনেকুৱা মানুহক আপোনালোকে অলপ সহযোগিতা কৰিব এই সম্পৰ্কে আমাৰ যিজন ভাই আছে আমাৰ লগত আহিছে নুৰ ভাই তেখেতে এই বিষয়ে আৰু আপোনালোকৰ লগত অলপ ক'ব